নমস্কাৰ আমি এতিয়া যাব ওলাইছোঁ অলপ ফুৰিবৰ কাৰণে আজি ডিউ ঘূৰিম আমাক মেনেজমেণ্টৰ ফালৰ পৰা ঘূৰাব একচুৱেলি মোৰ কেমেৰাটো ক'ত আছে মই নিজে নাজানো মই ক'ত আছে কৈ থকা যেন পাওঁ আমাক সকলোবোৰ ওলাই আহিছে বহুত ওলাইছোঁ আমাৰ দেখিছে আমাৰ অসমৰ কাৰণে বিশেষকৈ এখন গাড়ী দিছে আমাক কোনোবা এটা মন্দিৰ ঘূৰাব বোলে কোনটো মন্দিৰ ঘূৰাই মই দেখাম আমি অলপ এনজয়মেণ্ট কৰিম আপোনালোকে সকলোৱে ভিডিঅ'টো চাই গৈ থাকিব আচলতে আমি ইয়াত 3 দিনৰ কাৰণে আহিছিলোঁ মানে 4 দিন টোটেল আৰু মানে মই অলপ অসুবিধা মানে মোৰ অলপ বেমাৰ থকাৰ কাৰণে মই ভিডিঅ' কণ্টিনিউ বনাব পৰা নাই মোৰ তোৰ এটা লগাই পেলাই ভিডিঅ'টো বনাব লগা হৈছে ভিডিঅ'টো মানে অলপ মিলাই পেলাই কৰিব লাগিব গোটেইখিনি এডিটিং কৰি পেলাই তো চাওক এতিয়া মই সকলো আহিছে আমি এটা প্লেচ পাইছোঁ এই প্লেচটো বৰ্তমান চাবলৈ কাৰণে গ'লো গাড়ী মানে আমি আছোঁ আজি মই ব্লগ বনাই আছোঁ আজি ব্লগ হ'ব কমপ্লিট আজি কমপ্লিট কৰিব লাগিব ইমান দিনৰ পৰা লাহে লাহে বনাই আছোঁ না আমি পাই গৈছোঁ আহি পেলাই লাহে লাহে একদম ইয়াত ৰ'দ চকু মিলিব পৰা নাই সেইকাৰণে একদম ছানগ্লাছ ল'ব লগা হয় ছানগ্লাছযোৰ মই এনেকুৱা লৈছোঁ ন মানে কি হ'ল এইযোৰ মানে পোহৰটো মানে ধৰি আহিব নোৱাৰে ইয়াৰ এইটো নেভি এইটো কি জেগাৰ নাম কি আছিলে তুমি কিবা জানা নেকি কৈ দিয়া নাজানা চাইলেণ্ট এই আমি ক'ত গৈ আছোঁ কোনোবাই জানা আমি ক'ত গৈ আছোঁ কোনোবাই জানে তোক নাজানে এইটো নেভিৰ হেৰি ন আচ্ছা তেওঁতো কিবা এটা কৈছে মিনিট কি কৈছে এই জেগাডোখৰ কি বুলি কৈছে এই জেগাডোখৰ কি বুলি কৈছে মানে কি আছে মানে চাবলৈ কি আছে এইটো এই জাহাজত উঠাৰ কাৰণে আৰু ইয়াতে জাহাজত উঠিবৰ কাৰণে তোমাৰ ফটোত লৈ আহিছে আচ্ছা টিকেট কাটি কিনে যাব লাগিব আৰু ভিতৰত এতিয়া আমি টিকেট কাটি লাগব যাই চাওঁ কি হয় ভিতৰলৈ 100 টকা 50 টকা হা চাইল্ড 50 টকা আৰু এডাল্টৰ কাৰণে 100 ৰুপিজ বাপৰে ইমান পইচা ক'ত দিব পাৰিম না ইমান পইচা নানাই নহয় ঘৰৰ পৰা অলপ পইচা দিছোঁ ঐ কৈ দিয়াচোন জেগাডোখৰ বিষয়ে অকণমান কৈ দিয়া জেগাডোখৰ বিষয়ে মই নিজে নাজানো কি ক'ম এই ইয়াতে লিখা আছে চোৱা তুমি এখন ডেছক্ৰিপশ্যনখন আছে মই এখন দেখাই দিছোঁ অকণমান চাই লওক প্লেচটো আপোনালোকক মই দেখাবলৈ গৈ আছোঁ অকণমান চাই লওক সকলোৱে সাগৰৰ পাৰত এখন নেভি হয় নেকি মই ইমান বিশেষ নাজানো কিন্তু মই স্পটত চাৰ্টত লৈ আহিছিলোঁ বোলে বেছি খোলা বুলি এই জেগা के बारे में थोड़ी बताइए क्या है इस जगह में अंदर बताएंगे आप अंदर बताएंगे कोई बात नहीं এইটো হৈছে জেগাটো এখন হয়তো নেভিৰ মানে এখন হ'ব কাৰণে ইয়াতে ৰাইডাৰ চাইডাৰ চব আছে এইটো টোপো আছে ফায়াৰিঙৰ কাৰণে সকলোবোৰ আছে টিকেট কাটি সোমাই গৈ নাথাকোঁ আৰু এখন চাব পাৰে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফৰ পাব্লিক টুৰিষ্ট ভিজিটিং খুকৰি ফেচিয়েল অফ কালেক্টৰেট ডিউ আমাৰ ইয়াত কোনো বোলে ইণ্টাৰেষ্ট নাই কোনো নোসোমাই ইয়াত মই সেইকাৰণে নোসোমালোঁ গৈ থাকোঁ বেলেগ আৰু প্লেচ আছে কিবা তাত যাম তাত গৈ পেলাই চামগৈ কি পাওঁ আৰু দেখিছে বিশেষকৈ আজি এই ট্ৰ'টো আমাৰ অসমৰ যিখিনি আৰ্টিষ্ট আহিছে সেই অসমৰ আৰ্টিষ্টখিনিৰ কাৰণে স্পেচিয়েল এই ট্ৰ'টো এৰেঞ্জ কৰিছে এৰেঞ্জমেণ্টে কেনেকুৱা লাগিছে আমি এটা আহি বঢ়িয়া লাগিছে ভাল লাগিছে আৰু ভাল ঠাই দেখা পামনে ৱাৰ মেমৰিয়েল হয় এইটো ৱাৰ মেমৰিয়েল আচ্ছা এইকাৰণে তোমাৰ টুপ চুপ আছে ন তোমাৰ নহয় জাহাজৰ মানে হেৰিত তোমাৰ ৱৰ্ল্ড ৱাৰ ইউজ হৈছিলে কিয় ডুবিছিলে এইখন এখন ডুবিছিল নেকি ডুবাৰ পিছত উঠাই পিছত এতিয়া ইয়াতে তোমাৰ শ্ব' পিচ কৰি পেলাই ৰাখি যাতে মানুহ আহি পেলাই চাব পাৰে আচ্ছা ভিতৰত যাব পৰা যায় ভিতৰত যিখিনি তোমাৰ তেনেকৈ ৱাৰৰ ভিতৰত ক'ত কেনেকৈ ৰুম চুম যিবিলাক আছিলে আচ্ছা বোলে যাওঁ নহ'লে বোলে টিকেট কাটিব লাগে নাই কৈছোঁতো যাব পাৰে বোলে জানিব দাদাজনে ক'লে মানে কি এইখন যিখন এতিয়া বৰ্তমান অকণ নাওখন দেখালোঁ পানী নাও নহয় একচুৱেলি জাহাজখন দেখালোঁ এই জাহাজখন বোলে কিবা এখন ৱাৰত মানে এখন ইউজ হৈছিলে তেতিয়া মানে যেতিয়া ব্যৱহাৰ কৰিছিল এখন ডুবি গৈছিল বোলে ডুবাৰ ফলত এখন আকৌ উদ্ধাৰ কৰি পেলাই বৰ্তমান টুৰিষ্টৰ কাৰণে এখন দেখিবৰ কাৰণে মানে চাবৰ কাৰণে এখন ৰখা হৈছে এখন যুদ্ধত বা ডুবা জাহাজ হয় এখন জাহাজখন ডুবি পেলাই উদ্ধাৰ কৰি পেলাই টুৰিষ্টৰ কাৰণে এখন ৰাখিছে ৱাৰ মেমৰিয়েল হয় চাব যাব পাৰে ভিতৰত আমাৰ নাযায় সকলো বোলে সেইকাৰণে যোৱা নহ'ল বাৰু যি নহওক আৰু পিছত আৰু কিবা কিবি আছে মই এইখিনি দেখাম আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে অলপ দীঘল হ'ব ভিডিঅ'টো চাবৰ কাৰণে চেষ্টা কৰিব যেনেকৈ নহয় কেনেকুৱা লাগিছে দীপ বহুত বঢ়িয়া দেখা নাই মই স্ক্ৰীণত দেখা নাই একচুৱেলি মানে পোহৰ কমি আছে দেখা নাই এনে কৈছোঁ ভাল লাগিছে আৰু দেখিম নহয় বেলেগ কিবা কিবি ঠিক আছে দিয়ক মই আৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু কি পাওঁ আজি আমি আহি আকৌ এটা নতুন ঠাই পাইছোঁ এইবাৰ ফৰ্ট বুলি কয় ডিউ ফৰ্ট পালোহি ডিউ ফৰ্ট পাইছোঁহি আমি এতিয়া গাড়ী পৰা নামি আছোঁ ফৰ্ট মই নাজানো এইটো নাজাৰাটো দেখক কিমান ধুনীয়া এটা পৰিৱেশ
ভাল লাগছে দেখি লওক মজাই বেলেগ একচুৱেলি আমি হয়তো বহুত সৌভাগ্যৱান কাৰণ এইবোৰ চাব পাৰিছোঁ আমি ধুনীয়াকৈ বিশেষকৈ মই কেমেৰা আগত বেছি ওলাই থাকি ভাল নাপাওঁ আপোনালোকক মই ডাইৰেক্ট দেখাই যাম এই আমাৰ পম্পী একদম পূৰা একে দেখিছেনে চটপটি গাল এইজনী চটপটি গাল আজি অকণমান ঠাণ্ডা হৈ আছে তাই মানে অকণমান টোপনি লাগিছে বোলে মই কেমেৰাটো বেক কৰি পেলাই আপোনালোকক মই গোটেই পৰিৱেশটো দেখাব ডিউ ফৰ্ট এইটো ইয়াতে যদি আপুনি কেতিয়াবা দামান ডিউ আহিম বুলি ভাবিছে তেনেহ'লে ডিউ যদি আহে তেনেহ'লে এই বৰ্ডটো আপুনি নিশ্চয় দেখা পাব এই আমাৰ একদম পুৰা ফৰ্টটো উঠি আছে একদম পুৰা ফৰ্টটো উঠি আছে ইয়াতে চাই চবেই ভিডিঅ' একদম আজিকালি চব মানে আৰু কিবা 500 টকা দেখিছে বেলেগ টুৰিষ্টটো আছে দেখিছে এই আমাৰ এখেত ধ্ৰুৱ কি নহ'ল তোমাৰ কেনেকুৱা তুমি ছেটিছফেকশ্যন পোৱা নাই নেকি চলাটো এইটো গৰজ চামৰাইদি বনোৱা এইটো চাউথ আফ্ৰিকাৰ পৰা নাই আচ্ছা এইটো আপোনাৰ দাম নিচি 16 কোটি এইটো অসমত নাপায় চাউথ আফ্ৰিকাত গৰজ চামৰাইদি বনোৱা আচ্ছা ফৰ্টবোৰ জেল হয় জানো নহয় নেকি ন অঁ কিলা হয় ইয়াতে মানে তোমাৰ এই ৱাৰৰ কাৰণে তোমাৰ এইটো হেৰি হয় ন এইটো তোমাৰ মানে সুৰক্ষিত ঠাই আৰু সাগৰৰ পৰা কোনোবা যদি মানে আগতে যদি এটা এটেক কৰিলে মানে ইয়াৰ পৰা তোমাৰ সৈন্যবিলাক ৰখি থাকে আছে হয় নহয় এই যেনে সেইখনত দেখায় কেচাৰীখনত দেখায় হয়নে নহয় এনেকুৱা কিলা লগা মানুহ আহিছে ধুনীয়া পৰিৱেশ চব গিম্বেল ষ্টেণ্ড কিবা কিবি লৈ আহিছে আমি আৰু হাতেৰে দিয়ে লৈ আহিছোঁ কেচাৰী তাতে হওক মানুহ ক'ত উঠি আছে ওপৰত এই জেল নহয় অ' মেৰা তুমি কৈছা এয়া জেল নহয়তো এয়া এই তোমাৰ কেচাৰীখনত যে তোমাৰ চকমাই যে যুঁজিবৰ কাৰণে যে থাকে যে ফৰ্ট তেনেকুৱাই এইবিলাক এনেকুৱা জেল নহয় বহুত পূৰা একদম পানী খোৱা পানী ভাল ব্যৱহাৰ কৰিছে পানী খোৱাৰ কাৰণে সুবিধাটো ভাল কৰিছে কয়দি কেনেকৈ থাকিবা তাহানি যোৰে এইবিলাক আছিল ন এতিয়াতো এইবিলাক নাই আৰু কি ধুনীয়া একদম বহুত আছে কিবা আছে দীপকা কিল্লা সুন্দৰ এটা পৰিৱেশ বোলা আমি অলপ আগৰ পৰা আহোঁ একচুৱেলি হাফ পেণ্ট পিন্ধি আহিব লাগিছিলোঁ মই একদম বহুত ভাল কাম কৰিছোঁ বহুত গৰম হয় ইয়াতে টি চাৰ্টটো পিন্ধি বহুত ভাল কাম কৰিলোঁ মই যিটো চাৰ্ট পিন্ধিছিলোঁ এইটো মই সহ্য কৰিব নোৱাৰিলোঁ হয় ইয়াতে সেইকাৰণে মই বগা টি চাৰ্টে লগাই দিলোঁ পিছত গিয়ে এতিয়া আমি আহি আছোঁ ধুনীয়াকৈ যোনটো ঠাইত ৰখিমগৈ সেই ঠাইৰ পৰা আমি ধুনীয়াকৈ হয়তো সাগৰখন দেখা পাম ওপৰৰ পৰা এইফালেতো আমি এইফালে ওলাই যাব পাৰিম ন লোকেশ্যন চাই ফাইনেলি আৰু এটা আছেই উঠিবলৈ ওপৰত ছাৰ একেবাৰে কাণত পেলাই ল'ব লগা হৈছে হিলৈ হিলৈ টপ সেইবিলাকতো বাগতে ব্যৱহাৰ হয় চাওক এইখন সাগৰ কি ধুনীয়া পৰিৱেশ কি ধুনীয়া বতাহ মোৰ চাৰ্টটো পৰিব এতিয়া ইয়াৰ পৰা পৰিব লাগিলে শেষেই চেটাই একদম শিপোঁ আৰু ইয়াত এটা টোপ আছে এইটো তাতো টোপ আছে ইয়াৰ পৰা পৰিব লাগিলে চেটাই একদম পাথৰ ঠাপাং গৈ একদম মই বৰ ধুনীয়াকৈ ওপৰত গৈ আছোঁ মই বেছিভাগ মই কেমেৰা বেক কৰি দেখাম তেতিয়া মানে সকলোৱে ভালকৈ দেখা পাব এখন জেল এয়া চাওক জেলৰ কোঠা আছিল নেকি সম্ভৱ ইয়াত জেলৰ কোঠা আছিল চাগে ইয়াতে থাকে সোমাই চাগে যিবিলাক দোষীবিলাক তেওঁলোকক ইয়াতে ৰখা হয় ছিল চাগে
वाओ 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 अरे प्लेस देखो ओए पड़बी चाबी मोबाइल चोबाइल ভালকে একদম এতিয়া পপা দেখাইছো এবাৰ মই তেৰা দিটো কৈছি কমপ্লিট ফোর্ট পেরো জানিব পাৰিলোঁ ফৰ্টৰ মানে পৰ্টবিলাক আচলতে হয় কি ইয়াত যেতিয়া মানে বেলেগ এখন দেশৰ পৰ্টুগীজবিলাকৰ শত্ৰুৱে যেতিয়া এই আমাৰ ভাৰতবৰ্ষক আক্ৰমণ কৰিব আহিছিল তেতিয়া ইয়াৰ পৰা এইসমূহ ঠাইৰ পৰা সাগৰৰ যিবিলাক শত্ৰু আহিছিল আমাৰ ভাৰতক আক্ৰমণ কৰিবলৈ তেখেতসকলক ৰখিবৰ কাৰণে যি যুদ্ধ কৰিব লগা হৈছিল সেই যুদ্ধত এই ঠাইবোৰৰ পৰা যুদ্ধ কৰা হৈছিল সেইকাৰণে এই টোপসমূহ ৰখা হৈছে ইয়াৰ পৰা আৰু ইয়াৰ ভিতৰত এখন জেলো আছে যিবিলাক সৈনিকবিলাকক তেওঁলোকে ধৰিছিল ধৰি পেলাই এই জেলত যাৱজ্জীৱন মানে কাৰাদণ্ড দিছিল সেই জেলৰ ঘৰসমূহতো আপোনালোকক মই দেখাইছোৱেই বৰ্তমান ইয়াত এতিয়া পুনৰ কিবা কিবি বনাই আছে কাৰণ মানে ভাঙিছে ন যিহেতু ইমান এটা পুৰণি সম্পদ ৰিন'ভেশ্যন চলি আছে মিস্ত্ৰী বনাওঁতে লাগি আছে ভাল লাগিছে বহুত সকলোৱে বহুত ফূৰ্তি কৰিছে লগৰবোৰ ফটো উঠিছে সেই নহয় কি কোৱা তুমি সিহঁতে কাম কৰি আছে আমাৰ লগৰ এটাই কৈছে ইয়াত যে কাম কৰি আছে তেওঁলোক কৈ দি নেকি দেখা নাছিলোঁ ফাৰ্ষ্ট টাইম দেখিছোঁ তো মানে একে বেলেগ আৰু পুৰা একদম মেচিনৰ চক পুৰা মেচিন গান টাইপ আৰু কেমেৰা মই বেক কৰি দেখাব চেষ্টা কৰিছোঁ এনে আৰু পৰা চক এই বস্তুবোৰ কিমান ধুনীয়াকৈ ৰাখিছে আচলতে এইবোৰ বস্তু এনেকৈ থ'ব নালাগিছিল এইবিলাক লোহাৰ বস্তু যিহেতু মামৰে ধৰি পেলাই নষ্ট হৈ যোৱা এটা চান্স থাকে গতিকে ইয়াত যদি ওপৰত কিবা এখন দি পেলাই যদি বৰষুণৰ পৰা যদি মানে বতাহৰ পৰা যদি অলপ ৰাখিব পৰা হয় তেতিয়া ভাল আছিল কিন্তু এচক কিমান ধুনীয়া বস্তু এচক এয়া হয়তো টিগাৰ হ'ব পাৰে টিগাৰ হয়তো টিগাৰ হ'ব পাৰে চাগে এইটো এচক এইটো চাগে গুলিটো আছে এইটো জাম ধৰিল চাগে এইটো দেখিছেনে এইবিলাক এইটো এইবিলাক চাগে এইটো জাম লাগি আছে এইবিলাকত ওলাই যায় চাগে বস্তুবিলাক একদম পূৰা এইবিলাক আমি চলাব নাজানো বাৰু একদম কেনেকুৱা আৰু বস্তুবোৰ এইবোৰ চাওক নষ্ট হৈছে প্ৰায় দেখিছে মামৰ ধৰি পৰা নষ্ট হৈছে এইবোৰ আচলতে আমি ভালকৈ আমি নহয় আমাৰ চৰকাৰখনে ভালকৈ ৰাখিব লাগে আৰু এইবোৰ বস্তু মামৰ ধৰি প্ৰায় নষ্টই হৈছে লাহে লাহে আৰু এই চাওক এই টোপ দম যে চাওক বাৰুদ ৰখা ঠাই এইবিলাক টোপ এইবিলাকে ফাটে এইটো সাৰৰ হৈ চাগে হা এয়া ইয়াত চাগে এইটো আপোনাৰ ৱাৰ হাউচৰ যিবিলাক বস্তু থাকে এইবিলাক বস্তু চাগে ইয়াতে ৰাখিছিল তাহানি যুগত চাওক ন বেছি দিনৰ ঘটনা নহয় এইবিলাক সেইকাৰণে এইবিলাক বস্তু এতিয়া সক্ৰিয় হৈ আছে ন এইবিলাক বস্তু नज़ारा देख लिया बहुत अच्छा लगा बहुत लोग आते हैं देखने के लिए शायद यहाँ पर ये देखो जा रहा है हम लोग निकल रहे हैं यहाँ से अच्छा है बहुत दुनिया और